ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি সাধাৰণ জ্ঞানৰ 10টা গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছোঁ। প্ৰশ্ন নম্বৰ 1, ভাৰতবৰ্ষত জিলা হিচাপে ঘোষণা কৰা প্ৰথম নদী দ্বীপটোৰ নাম কি? উত্তৰ মাজুলী। প্ৰশ্ন নম্বৰ 2, চামগুৰি সত্ৰ কিহৰ বাবে বিখ্যাত? উত্তৰ মুখা শিল্পৰ বাবে। প্ৰশ্ন নম্বৰ 3, মোলাই হাবি কি? উত্তৰ এখন মানৱসৃষ্ট অৰণ্য। প্ৰশ্ন নম্বৰ 4, ভাৰত বিভাজনৰ সময়ত পাকিস্তানৰ লগত চামিল হোৱা অসমৰ জিলাখনৰ নাম কি? উত্তৰ চিলেট। প্ৰশ্ন নম্বৰ 5, অসমত গড়ৰ ঘনত্ব কোনখন ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্যত আটাইতকৈ বেছি? উত্তৰ পবিতৰা। প্ৰশ্ন নম্বৰ 6, পাকয়াং বিমানবন্দৰ ক'ত আছে? উত্তৰ ছিকিম। প্ৰশ্ন নম্বৰ 7, পুলিটজাৰ পুৰস্কাৰ লাভ কৰা প্ৰথম ভাৰতীয়জন কোন? উত্তৰ ঝুম্পা লাহিৰী। প্ৰশ্ন নম্বৰ 8, সৌৰভ চৌধুৰী কি খেলৰ সৈতে জড়িত? উত্তৰ শ্বুটিং। প্ৰশ্ন নম্বৰ 9, প্লেগুছ এণ্ড পিপুলছ গ্ৰন্থখনৰ লিখক কোন? উত্তৰ উইলিয়াম এইচ মেকনেইল। আৰু অন্তিম প্ৰশ্নটো প্ৰশ্ন নম্বৰ 10, 14 ব্ৰিক্স ছামিট 2022 কোনখন দেশত অনুষ্ঠিত হ'ব? উত্তৰ চীন দেশত। আজি ভিডিঅ'টো ইমানেই আছিল।